go. আহিছোঁ আমি কলাইমাটি ৱাটাৰফল এটা মজা ৱাটাৰফল আহিছোঁ এডভেঞ্চাৰ কৰি আছোঁ বলক ভিডিঅ'টো আপোনালোকক প্ৰথম পৰা দেখাম কেনেকৈ আহিছোঁ কেনেকুৱা কষ্ট কৰি আহিছোঁ আপোনালোকৰ প্ৰথম পৰা চাওক হাই বন্ধুসকল কি খবৰ আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আজি আৰু এটা নতুন প্লেচ গৈ আছোঁ কাৰ্বি আংলঙৰ নতুন এটা আপোনালোকক ৱাটাৰফল বিচাৰি গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ দেখা যাম কলাইমাটি ৱাটাৰফল মজাকৈ দেখাম ভিডিঅ'টো আপোনালোকে চাই যাওক মজা লাগিব এয়া মোৰ বন্ধু সুমিত আৰু মই বাল্ডিপাৰ পৰা যাত্ৰা আৰম্ভ কৰি দিছোঁ আৰু সি বাইক চলাই গৈ আছে মই পিছফালে বহি ভিডিঅ' শ্বুট কৰি আপোনালোকক দেখাই আছোঁ এতিয়া আমি নুমলীগড় পাইছোঁহি নুমলীগড় ভিতৰত পাইছোঁহি পাই পেলাই ৰখিছোঁ অকণমান মোৰ লগৰটো আহি আছে তাক এয়া আমি পাই গ'লোহি মানে ইফতাকক লগ পালোঁ ইফতাক আৰু এয়া মোৰ স্কুলীয়া ফ্ৰেণ্ড সুমিত মোৰ এজন ভাল বন্ধু ইয়ে মই বাল্ডিপাৰ পৰা আহিছোঁ বন্ধুটোৰ বাইকখন চলাইছোঁ মই পাহাৰ পাহাৰ তেলটো ইয়াতে ভৰাই লওঁ ইয়াত তেল গৰম পালোঁহি আমি চেমেলাংছো ৱাটাৰফল চাৰ্চ কৰা গুগল মেপত পাই যাবা পুৰা বাংলা পাই গ'লে পুৰা বাংলা পাইছোঁ আমি এতিয়া ৰাইট চাইডে যাম নুমলীগড়ৰ পৰা আহিলে ৰাইট চাইডে যাব লাগিব এতিয়া আমি ৰাইট চাইডে গৈছোঁ এইফালে কালি আমি বুদ্ধিষ্ট টেম্পলটো পাম আমি এইফালে গ'লে কয়লামাটি ৱাটাৰফলটো কোনফালে চিধা যাব লাগিব ন ঠিক আছে বাইদেউ ধন্যবাদ ধুনীয়া পাহাৰ আছে মজা কিন্তু কয়লামাটি এইফালে এইফালে সোমাই যাবে ৰাইট চাইডেদি কয়লামাটিলৈ গৈ থাকোঁতে এনেকৈ সোমোৱা ৰাস্তাটো এতিয়া ধুনীয়া এটা একদম তাৰ দেখাৰ ওপৰত ইমান ধুনীয়া লাগিছে চব দেখিবলৈ লেফ্ট চাইড হা সুধিব লাগে তলৰ ঘৰৰ মানুহক কোনোবা সুধিব পাৰে নি চোৱাচোন সুধি আহোঁ কৰিছে অ' দাদা এই ইয়াতে কয়লামাটি ৱাটাৰফলটো এইফালে যাব লাগিব কলাইমাটিটো আৰু এইফালে আছে এতিয়া এইফালে গৈ কিমান দূৰ যাব লাগিব আৰু আছে ডাইৰেক্ট গৈ লেফ্ট চাইডে ব'লা লেফ্ট চাইডে মোৰ ভৰি বিষ হৈ গৈছে দেই নজাৰাটো মজা চাওক পাহাৰ এৰিয়া চাওক আপোনালোক দেখাইছোঁ ভিউ চবফালে পাহাৰ কি ধুনীয়া পৰিৱেশ এতিয়া ব'লা ফটো তোলাতকৈ আমি ৱাটাৰফল বিচাৰি যাওঁ এনেকুৱা সাংঘাতিক ৰাস্তাৰ মাজে মাজে আমি চেমেলাংছো ৱাটাৰফল বিচাৰি গৈ আছোঁ দেখিবলৈ কেনেকুৱা মানে কয়লামাটি যাবলৈ লোকেল মানুহ এজনে আমাক সহায় কৰিছে এজন এজনে দেখাই দিব আমি গৈ থাকোঁ তেওঁক লগত লৈ গৈ আছোঁ আমি ৰাস্তাত আমাৰ মানে খেলি মেলি লাগি গৈছে অকণমান লোকেল মানুহজনে পিছত উঠি লৈছে মোৰ লগৰ ইফতাকৰ লগত তাতো তেওঁ দেখাই লৈ যাব বোলে চেমেলাংছো ৱাটাৰফল পাই গ'লোঁ চকী এইটো ৱে টু চেমেলাংছো আমি ফাইনেলি পাই গৈছোঁ চেমেলাংছো ৱাটাৰফল দেখিছেনে এইটো ব'লা কয়লামাটি ৱাটাৰফল বা চেমেলাংছো ৱাটাৰফল গৈ আছোঁ আপ আছে আপোনালোকে ভিডিঅ'ত আপোনালোকে ধৰিব পৰা নাই কিন্তু আপ আছে পূৰা ঠেলি উঠাইছোঁ দেখিছেনে ঠেলি উঠাইছোঁ এতিয়া পাই গ'লোঁ দিছেনে ইয়াতে এতিয়া আমি টিকেট ল'ব লাগিব বাইকখন আমি থৈ লওঁ
ফাইনেলি আমি গোটেইকেইটা ৱাটাৰফল ওচৰ পাই গ'লোহি এইবাৰ ভিউটো চব কিমান ধুনীয়া পাহাৰ এইফালে পাহাৰৰ কিমান ধুনীয়া এটা দৃশ্য দেখিছে এতিয়া এটা টিকেট কাটি ল'ব লাগিব পাৰ্মিশ্যন নোহোৱাকৈ আপোনালোকে নাযাব টাইমটো 8টা ৰাতিপুৱা 8টাৰ পৰা 4টা বজালৈকে খোলা থাকে গধূলি এণ্ট্ৰি ফিজকেইটা চাওক আমি টিকেটটো লৈ ল'ম হ'ব নালাগে নালাগে আমি এজনো কাটি ল'ব এজন আমাৰ আপোনাৰ নামটো এজন মানুহে আমাক ধুনীয়াকৈ হেল্প কৰি আমাক লৈ আনিলে ৱাটাৰফলটো নহ'লে আমাৰ একদম ৰাস্তা ভুল হৈ গৈছিলে বহুত বহুত ধন্যবাদ থাকিলে ভাল এই টিকেট আমি লৈ লৈছোঁ দিছে টিকেট কাটি ল'লোঁ 2 হুইলাৰ 2জন মানুহ আৰু 2খন বাইক আৰু 4জন মানুহ আমাৰ লগত অহা দাদাজনে চাব কৈছে এইটো ৰাস্তা আমি এইফালে দি যাম এইফালে দি যাব লাগিব গৈ আছোঁ জেংপুৰ ৰাস্তা দিছে কেনেকুৱা জেংপুৰ ৰাস্তা ৱাটাৰফল গৈ আছোঁ ৱাটাৰফল বেছি বেছি খোজকাঢ়ি গৈ আছোঁ আৰু দূৰ আছে এতিয়াও এয়া ইফতাক আৰু মই দুজনে গৈ আছোঁ চাওক ইমান বহুত ধুনীয়া এইটো মেছেজ চবফালে এবাৰ বাহনীয়ে ঢাকি থৈছে কি এটা আমেজ আমেজটোৱে ভাল লাগিছে কি ধুনীয়া আমেজ বহুত ভাগৰ লাগিছিলে কিন্তু এতিয়া এক্সাইটমেণ্ট আহি গ'ল মানে ধুনীয়া এটা ৱাটাৰফল চাব ঠাই থকা চক না কি মজা লাগিছে ন একদম চক এনেকুৱা ৰাস্তা আপ এইফালে টাউন আপ টাউন এতিয়া মোৰ আগে আগে ইফতাক ভাগৰ লাগিছে পূৰা ৰখি লওঁ পূৰা ভাগৰ লাগি গৈছে পানী খাই লওঁ পানী খাই লওঁ বহুত খোজকাঢ়িছোঁ পূৰা হেভি এডভেঞ্চাৰ আহিব পৰা আপোনালোকে পানী চানী লৈ আহিব ওচৰত দোকান নাই কাৰণ আপোনালোকে ওপৰলৈ বহুত খোজকাঢ়িব লাগিব বহুত ওপৰলৈ খোজকাঢ়িব লাগিব য'ত আমি বাইক চাইক ৰখাই থৈ আহিছোঁ তাৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰ 1 কিলোমিটাৰমান আপোনালোকে খোজকাঢ়িব লাগিব আকৌ আমাৰ ঘৰলৈ যাওঁ আমি পামগৈ এতিয়া বেগ চেগ লৈ লৈছোঁ গৰক আপোনালোকৰ দেখাই গৈ থাকোঁ আহি থাকক পাই গ'লো ৱাটাৰফল পাই গ'লোহি আকৌ ধুনীয়া প্লেচ চল না কি মজা নজাৰা দেখো কিতনা মজা Samelangso Waterfall ultimate প্লেচ এই ৱাটাৰফলটো আৰু এটা ভাল বস্তু ভাল ভাবিলে ইয়াত আপোনাৰ যিবোৰ প্লাষ্টিকৰ বটল বা যিহৰে হওক পলিথিন সকলো আপোনাৰ জ্বলাই দিছে এইবিলাক জ্বলাই থোৱা আছে এনেকুৱা সকলো ধৰণৰ এনেকুৱা ৱাটাৰফলবোৰতে কৰিব লাগে কাৰণ এনেকুৱা আৱৰ্জনা হৈ থাকিলে প্ৰাকৃতিক যিটো আমাৰ বিউটি সেইটো আমাৰ শেষ হৈ যায় তো এনেকুৱা ধৰণৰ বস্তুবোৰ ধুনীয়াকৈ এডোখৰ ঠাইত থৈ পেলাই জ্বলাই দিছে তো বস্তুবোৰ ভাল লাগিছে এনেকৈ কৰিব লাগে প্ৰত্যেকটো ৱাটাৰফলতে আৰু আমিও সচেতন হ'ব লাগে যে কি যিয়ে আমি খোৱা বস্তু আনো চিপছ আনো বা পলিথিন আনো বা পেকেট আনো সেই বস্তুবোৰ আমি বেগতে ভৰাই উচিত জেগাত আমি পেলাব লাগে এনেদৰে আমি ধুনীয়া এটা প্লেচক আমি কেতিয়াও বিনষ্ট কৰিব নালাগে মই এতিয়া বেগটো খুলি লওঁ বেগটো লৈ লৈ মানে ভাগৰ লাগি গৈছে এতিয়া বেগটো খুলি লওঁ বেগটো এটা থৈ দিছোঁ এতিয়া যিটো আমাৰ মেইন নজাৰা সেইটো আপোনালোকক দেখাব লৈছোঁ চাব দেই কি ধুনীয়া আছে না একদম মজা লাগিছে
কলাইমাটি ৱাটাৰফল আহক আপোনালোকে একদম এনজয় কৰিব পাৰিব এই ৰাস্তাটোদি ওপৰলৈ উঠি যাম আপোনালোকক দেখাম এনেকুৱা হেভি ৰাস্তা দেখিছেনে এই নাজাৰা চাওক এটা ওপৰৰ পৰা এবাৰ ভিউটো লওঁচোন ওপৰৰ পৰা চাব দেই সেইফালেদি পানীটো গৈ আছে চাল মজা প্লেচ আল্টিমেট লাগিছে আপোনালোকৰ হাত মজা লাগিব একদম ধুনীয়া লাগিব আল্টিমেট প্লেচ ইষ্টাকে ইষ্টাক দেখিছেনে ইষ্টাক ইমান তলত আমি ওপৰত আছোঁ পূৰা যিটো ৱাটাৰফল আপোনালোকক দেখা পালে ফাৰ্ষ্ট তাতকৈ এটা ওপৰত ৱাটাৰফল আছে কষ্ট কৰি আহিছোঁ দেখাটোকো দেখা এয়া সুবিধা লাভ কৰিছে কিন্তু ইও বহুত কষ্ট কৰি আহিছে ইও বহুত কষ্ট কৰি দেখাই আছে মানে সুবিধা কষ্ট কৰি আহিছে কি ধুনীয়া এটা প্লেচ হ'লে স্পট কি এটা নজৰা আৰু এটা নজৰা চাওক সেইটো চাওক আৰু এটা নজৰা এটা উঠিছে পূৰা জেকেট খুলি লৈছোঁ মানে একদম পূৰা গৰম উঠিছে এতিয়া ৱাটাৰফলটো ওচৰলৈ যাব খুজিছোঁ অকণমান ৱাটাৰফলটো দেখা দিছে ৱাটাৰফলৰ ওচৰলৈ যাম আমি কিমান ওপৰত আছোঁ দেখিছেনে এইফালে ৱাটাৰফলটো এতিয়া আমি এই তললৈ যাম তললৈ একদম পূৰা তললৈ যাম একদম পূৰা এইফালে তললৈ যাম কিমান তললৈ ওপৰলৈ উঠি আহিছিলোঁ আমি আপোনালোকক ধুনীয়াকৈ দেখাবলৈ বন্ধুসকল ইয়াতে আমি কয়লামাটিত ৱাটাৰফলত কেইজনমান আমাৰ ধুনীয়া বন্ধু পালোঁ কেনেকুৱা লাগিছে সকলোৱে মোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট দিবা কৌস্তব ব্লগ বুলি আছে লাইফটো সদায় এনজয় কৰিব লাগে আজি আছোঁ কালি নাই বেছি পইচাৰ কথা ভাবি লাভ নাই মানুহে ফুৰিব লাগে আৰু মা দেউতাৰ কথা সদায় ভালকৈ চিন্তা কৰিব লাগে সেইটোৱে ভাবোঁ এজন নতুন ছাবস্ক্ৰাইবাৰ পাইছোঁ কি নামটো কি হয় যতীন বৰগোহাঁই যতীন বৰগোহাঁই মোৰ নতুন ছাবস্ক্ৰাইবাৰ তাক মই চাৰ্চ কৰি দিলোঁ তাকে কয়লামাটিত পালোঁ বহুত ভাল লাগিলে লগ পাই তোমালোকৰ ধুনীয়াকৈ এনেকৈ এনজয় কৰি যোৱা আৰু ভালকৈ সাৱধানে যাবা বহুত দূৰৰ পৰা আহিছোঁ ঠিক আছে আমি আহিছোঁ আপোনাৰ টেঙানীৰ পৰা 250 কিলোমিটাৰৰ পৰা আহিছোঁ সাৱধানে আহিব লাগে যাব লাগে কাৰণ মা দেউতা আমাৰ কাৰণে সদায় চিন্তা কৰি থাকে ছাবস্ক্ৰাইবাৰ পাইছোঁ মানে কয়লামাটিত পূৰা ছাবস্ক্ৰাইবাৰ পাই গৈছোঁ সকলোৱে ধুনীয়া নতুন ছাবস্ক্ৰাইবাৰ চবেই মোক ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিলে সকলোৱে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ভিডিঅ' একদম ধুনীয়া বনাই যাম আপোনালোকৰ ছাবস্ক্ৰাইব কৰিব মোক আপোনালোক ধুনীয়া ভিডিঅ' সদায় দি যাম আপোনালোকৰ প্লেচবোৰ কৈ যাব মই তালৈ যাবলৈ পূৰা চেষ্টা কৰিম যিমান দূৰেই হওক কি নাম তোমাৰ মোৰ ধ্ৰুৱজ্যোতি ফুকন ধ্ৰুৱজ্যোতি ফুকনে মোক ছাবস্ক্ৰাইব কৰিলে বহুত বহুত ধন্যবাদ থাকিলে এনজয় কৰা এতিয়া আমি ৱাটাৰফল পূৰা চালোঁ ঘূৰিলোঁ এইটো চালোঁ ইয়াৰ ওপৰতো গ'লোঁ চব দেখালোঁ সুমিত ভাই বাইক চলাব কেনেকুৱা লাগিলে এইটো ক হা তেওঁলোকে বহুত কষ্ট কৰি ইয়াতে একদম ধুনীয়াকৈ বাইক চাইকবোৰ আমি থৈ যাওঁ ধুনীয়াকৈ একদম ভালকৈ তেওঁলোকে আমাৰ কথা চিন্তা কৰি ধুনীয়াকৈ ইয়াত একদম টিকেট লোৱা চিষ্টেম কৰিছে বৰ ধুনীয়া এটা একদম পৰিৱেশ গঢ়ি তুলিছে ভাল লাগিছে ইয়াৰ বিষয়ে কিবা ক'ব নেকি মানে আপোনালোকৰ কিবা কি নিয়ম আছে মানে আমাৰ বিষয়ে মানে এতিয়া বৰ্তমান আমাৰ গাঁৱৰ কমিটিৰ পৰা বনাই বেটবিলাক বনাই থৈছে এই ৰাস্তা মেইনটেনেঞ্চ কৰিবৰ কাৰণে আমি মানুহজন 10 টকা লৈছে আৰু বাইকখন 20 টকা লৈছে ল'বই লাগিব ফ'ৰবিলাক এটা 20 টকা লৈছে এতিয়া বৰ্তমান এটা ভাল মানে যেনে তেনে চলাবৰ কাৰণে এটা মানে ভালকৈ চলাব নোৱাৰিলেও আমাৰ দুজনে চব সময় মানে জেগাটো চাফা কৰে ৰাস্তা কেনেকুৱা আছে এইবিলাক মানে সদায় 8টা পৰা 4টালৈকে আমাৰ 8টাৰ পৰা 4টালৈকে আমি মানে সদায় ডিউটি কিমান কষ্ট কৰি দেখিছেনে 8টাৰ পৰা 4টালৈকে সদায় থাকিব লগা হয় চ' ইমানটো পইচা ল'বই লাগিব চ' বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' সদায় দি যাম আৰু এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' পাবলৈ
আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যেতিয়া ভিডিঅ' দিম আপোনালোকে ন'টিফিকেশ্যনত পাই যাব ধন্যবাদ জয় অসম